নমস্কাৰ, মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনালোঁ। মই আজি চুজি আৰু নাৰিকলৰ সৈতে লাড়ু বনোৱা দেখুৱাম। একেবাৰে সৰু ভিডিঅ' মই প্ৰথমতে চুজিখিনি ভালদৰে ভাজি লৈছোঁ। এনেদৰে ভাজি ল'লে দিবলৈ ভাল হয় লাড়ুখনত। এনেই দিলে অলপ কেঁচা কেঁচা থাকে আৰু ভালদৰে ভাল নহয়। এনেদৰে মই চুজিখিনি প্ৰথমতে ভাজি লৈছোঁ। তেল চেল দিয়া নাই। এনেদৰে কিছু সময় মই চুজিখিনি ভাজি লোৱাৰ পিছত এইখিনি সাৰি থৈ দিওঁ। তেতিয়া দিবলৈ পাছত ভাল হয়। তাৰপিছত মই ইয়াত নাৰিকল আৰু চেনিখিনি সানি লৈছোঁ আগতে, থৈ পেলাই এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। চেনিখিনি মই আগতে সানি লৈছোঁ নাৰিকলৰ লগত। আৰু এইকেইদিন ইমান গৰম দিয়া নহয়, বাপৰে বৰষুণ যাব নোৱাৰা হৈছে। এইকেইদিন বৰষুণ একেবাৰে গৰম। আৰু যিখিনি মই একেবাৰে সোমাই দিছোঁ চিমত দি থৈ দিছোঁ। নহ'লে বেছি কৰি দিলে কৰি আহিব। তাৰপিছত ইয়াত মই চুজিখিনি ভাজি থোৱা চুজিখিনি সেইখিনি মই দেখুওৱা নহয়। এনেদৰে কিছু সময় লগাৰ পিছত ইয়াক হৈয়ে গ'ল। বেছি দেৰি ভাজিব নালাগে আৰু বেছিকৈ ভাজিলে কৰকৰীয়া হৈ যাব আৰু তেতিয়া বনোৱাত খুব অসুবিধা হ'ব। সেয়ে নাৰিকলৰ লগত চুজিখিনি দিয়াৰ পিছতে অকণমান লাৰি দি 2 মিনিটমান সময় চুজিখিনি হৈয়ে গ'ল। এতিয়া এইখিনি কাঢ়ি লৈ ভালদৰে বনাব লাগিব আৰু গৰমে গৰমে বনাব লাগিব, নহ'লে দেৰি হ'লে কৰকৰীয়া হৈ যাব, বনাবলৈ অসুবিধা হয়। এইখিনি এতিয়া মই ভালদৰে কাঢ়ি লৈছোঁ। আৰু গৰমে গৰমে বনালে মানে বনাব পাৰি আৰু দেৰি হ'লে বনাব অলপ অসুবিধা হয়। তাৰপিছত এতিয়া মই এটা বাতিত পানী লৈছোঁ। লৈ পেলাই এতিয়া এই লাড়ুখিনি বনাম। অকণমান পানীত মানে হাতখন হেৰি কৰি ধুই দিলে তেতিয়া বনাবলৈ ভাল হয়। এনেদৰে মই বনাইছোঁ। লাড়ুকেইটা মিহি নহ'ল কিমান এটা, কিন্তু খাই খুব সোৱাদ লাগিছে। চুজিটো দিলে ইমান মিহি নহয়, নাৰিকলৰ যেনেকুৱা মিহি হয় মিহি নহয়, কিন্তু নাৰিকলৰ লাড়ুলৈ এটা সোৱাদ আৰু ইফালে আপোনাৰ চুজি দিলেও এটা বেলেগ সোৱাদ হয়। আৰু এনেদৰে মই গোটেইকেইটা লাড়ু বনাই লৈছোঁ। মিহি হোৱা নাই দেখিবলৈ সিমান, কিন্তু খাবলৈ খুব সোৱাদ হৈছে। এই মোৰ লাড়ু হৈ গ'ল, খোৱাৰ বাবে ৰেডি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদিহে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।